হেল্ল' এভৰিৱান, মই আজি লখিমপুৰ মধুবীল গাঁৱত আছোঁ আৰু মোৰ এই বেকগ্ৰাউণ্ডত দেখিছেই ইয়াত পানী চব ইয়াত পূৰা গৰাখহনীয়া হৈছে। ইয়াত এই মধুবীল গাঁৱত পূৰা মানে গৰাখহি একদম গাঁও চাওঁ একো নাইকিয়া হৈ আছে আৰু মই তাত গাঁও আছিলে ইয়াত গৰা পাই গ'লেই আৰু এতিয়া কিমান গৰা যাব নাজানো। ইয়াত থকা মানুহবিলাক এতিয়া ক'ত আছে সেয়া মই ভালকৈ নাজানো আৰু ইয়াত মই এতিয়া অকলে আছোঁ। আজি আহিছোঁ তাৰপিছত ইয়াত চাওক কিমান মানে গৰাখহি গৈছে, একদম কি ক'ম আৰু আজিলৈকে গৰাখহিয়ে আছে পূৰা। সেয়া চাওক না, গাঁও ক'ত আছিলে এতিয়া ক'ত আছে এতিয়া, আৰু বাৰিষা আহি আছে, বাৰিষাত গৰাখহিব আৰু গৰাখহাৰ পিছত মানুহবিলাক ক'ত যাব, কি খাব, খেতি বাতি চব নষ্ট হৈ গৈছে। কি ক'ম আৰু ভাবিলেই দুখ লাগে। দৃশ্যবিলাক চালেতো ভাল লাগিছে, চাই থাকিব মন যায়, কিন্তু ভাবিলেই ভয় লাগে। মানুহবিলাক ক'ত যাব, কি খাব, কি কৰিব, চব খেতি বাতি নষ্ট হৈ গৈছে, চব ঘৰ বাৰী উঠাই দিছে। মানে কি ক'ম আৰু আপোনালোকে নিজে চাওক। আগতে গাঁও আছিলেই তাত ধোঁৱা ওলাই থকা জেগাত, আৰু এতিয়া গাঁও আছেগৈ বহুত মানে পিছফালে। এতিয়া বাৰিষাও আহি আছে, মানুহবিলাক খেতি কৰিব পৰা নাই, বহুত দূৰ দূৰণিত খেতি কৰিছে। আজি আপোনালোকক মই গৰাখহনীয়াৰ অকণমান দৃশ্য দেখুৱাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে চৰকাৰে এই গৰাখহনীয়াটোক যাতে কোনোবাই ৰোধ কৰে, ইয়াতকৈ যাতে আৰু ভাল বস্তু দিয়ে। এইবিলাক একো কাম নাই বুলি ক'ব লাগিব, কাৰণ আগতেও দিয়া আছিলে কিন্তু এইবিলাক একো কামত নিদিলে। আগতে লগোৱাবিলাক এই পাৰে আছে, এতিয়া অকণমান দেখে, হয়তো কেমেৰাত নেদেখিব পাৰে কিন্তু চকুৰে দেখিছোঁ। আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক আৰু আপোনালোকে আৰু চাওক নাই ইয়াত কিমান অৱস্থা একদম বেয়া হৈ গৈছে। আৰু গাঁও ক'ত আছিলে এতিয়া ক'ত আছেগৈ আৰু ক'ত যাবগৈ তাৰ কোনো পাত্তাই নাইকিয়া হৈছে। এতিয়া চাওক কিমান গৰাখহনীয়া, একদম পানী এতিয়া অকণমান কম হৈছে। বাৰিষাটো পূৰা গৰাত থাকিব নোৱাৰে। বাৰিষাটো ইয়াত আহিলে এইবিলাক জেগা মই এতিয়া য'ত ৰৈ আছোঁ তাত এইবিলাক জেগা এতিয়া পানীৰ মাজত হ'বগৈ তেতিয়ালৈকে। চাওক নাই ইমানেই মানে মধুবীলৰ মানুহবিলাক ইমানেই বেয়া অৱস্থাত আছে আৰু চাওক। ৰাতিপুৱা আহিলোঁ ইয়াত এই গৰাখহনীয়া জেগাত। আজি মই যামগৈ আৰু তাকে লাষ্ট একবাৰ চাব আহিছোঁ, আপোনালোককো দেখুৱাব আহিছোঁ। সেয়া হৈছে ৰাতিপুৱাৰ দৃশ্য, বহুত ভাল লাগিছে, সুন্দৰ। কিন্তু সুন্দৰ হ'লে কি হ'ব, বহুত যে ভয়ানক হৈ আহিছে, মানুহৰ থাকিব জেগা নাইকিয়া হৈছে। ভিডিঅ'টো ইমানতে শেষ আৰু গৰাখহনীয়াৰ দৃশ্য অকণমান দেখুৱালোঁ আপোনালোকক। ইয়াত মানুহবিলাক যে বহুত সমস্যাত আছে তাকে অকণমান দেখুৱালোঁ, আৰু আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ। ধন্যবাদ একেলগে চোৱাৰ বাবে। আৰু আজি মই ব্লগ ভিডিঅ'টো বনালোঁ, আৰু কি ভাল লাগিল কি ভাল নালাগিল আপোনালোকে এয়া কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ইমান ভাল নালাগিব পাৰে, কাৰণ মই ইমান ভালকৈ কেমেৰা কৰিব পৰা নাই, ভালকৈ ক'ব পৰা নাই, আৰু তথাপি আপোনালোকে মাফ কৰি দিব, কাৰণ মোৰ ব্লগ ভিডিঅ' বনোৱাৰ কোনো অভ্যাস নাই। সেয়াই আৰু।